এ ৰম্ভা মেনকা কিম্বিয়া জ্যোতিকা নামবোৰ নাজানো ভাই হে লা 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 লা। এই গানটো শুনিয়ে কিবা কলেজৰ বলেণ্ডাক গেলি মনত পৰে। মোৰ মাই কলেজত এই গানটো গাই গাই কিমিয়ান জকাইছিল, পাছে পাছে ডালছিল, লাজেই লাগে ভাবলি। হয়, নিশ্চিতভাৱে এই মুহূৰ্তত দিব ওলাইছোঁ মই এটা বিগ 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 ব্ৰেকিং নিউজ এক্সক্লুচিভলি কেৱল চানাপা লাইভত। এই মুহূৰ্তত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ মোৰ কাষতে চোফাখনত বহি থকা এগৰাকী 40 বছৰীয়া মহিলাক। তেখেতৰ যোৱা 2 দিন ধৰি হাগনি হৈ আছে। এই মুহূৰ্তত তেখেতক যথেষ্টখিনি চিন্তাত থকা পৰিলক্ষিত হৈছে। যিহেতু আপোনালোকে গম পাইছে যে কৰোণাৰ দিনক দিনে নতুন নতুন লক্ষণ ওলাবলৈ ধৰিছে, নতুন নতুন লক্ষণ আমি গম পাবলৈ ধৰিছোঁ। সেয়েহে হাগনিও নেকি এটা কৰোণাৰ লক্ষণ? হয়, নিশ্চয়কৈ তেখেতৰ পৰা আমি আৰু অধিক তথ্য ল'ম, কিন্তু তাৰ আগতে মই আপোনালোকক জনাইছোঁ এটা চাঞ্চল্যকৰ তথ্য। হয়, এই মহিলাগৰাকীয়ে হাগনি হোৱাৰ আগতে তেখেতে খাইছিলে হেনো ৰঙালাও। হয়, আপুনি নিশ্চয়কৈ আপুনি শুনিব পাৰিছে যে হাগনিৰ আগতে তেখেতে খাইছিলে হেনো ৰঙালাও। গতিকে মোৰ অসম চৰকাৰলৈ এটাই প্ৰশ্ন, যদি হাগনিহে কৰোণাৰ লক্ষণ হয় তেন্তে নিষিদ্ধ হ'ব নেকি অসমৰ বজাৰত ৰঙালাও? কান্তলীয়া চব দিম বাচা, কি হৈছে তোৰ? হে মাই, তই আকৌ নাজানাই? মই প্ৰেক্টিছ কৰি আছিলোঁ। কিহৰ প্ৰেক্টিছ কৰিছা তই এনেকৈ আটা বাঢ়ি বাঢ়ি? মাই, মই নিউজ চেনেল এটা খুলিমে ফেচবুকত, সেইদৰে প্ৰেক্টিছ কৰি আছোঁ ৰ ঘৰতে। তাৰমানে এতিয়াতো বাহিৰলৈ যাব নোৱাৰোঁ, তাই ঘৰৰে নিউজগিলা এনেকৈ দিব লাগিব দিচোন। মোৰ লগৰ ছোৱালী মাহে গোটাই খুলিছে বাচা, এতিয়া বৈধ নিউজ চেনেল হৈছে ফেচবুকত। তই নিউজ চেনেল খোলা বান্দা দেৱা ফালা বাহিৰি কোবাম। ক্লাছ 5ত পঢ়ে, স্কুলৰ কিতাপ কেইখনত কি আছে সেয়ে নাজানে, দেশৰ খবৰ দিবা যায়। কি চানাপা, কি কৰি আছ? চাহ তাহ খালা না কি তুনা? দৰ্শকবৃন্দ, এইখিনি মুহূৰ্তত মই আপোনালোকলৈ আগবঢ়াইছোঁ লকডাউন স্পেচিয়েল। কেনেদৰে আপুনি সময় কটাইছে আপোনাৰ লকডাউনত? হয়, নিশ্চিতভাৱে এইখিনি মুহূৰ্তত মই আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছোঁ আমাৰ বাংলাপাৰা অঞ্চলৰ এগৰাকী প্ৰসিদ্ধ ব্যক্তি। তেখেত হৈছে ডেকা ডাঙৰীয়া। নমস্কাৰ নমস্কাৰ। হয়, এইখিনি মুহূৰ্তত মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ডেকা ডাঙৰীয়া খুব সময়ৰ লগত খোজ মিলাই খোজ দিয়া মানুহ। সময় হোৱাৰ লগে লগে তেখেত আমাৰ ঘৰলৈ আহি পায়। কেৱল আমাৰ ঘৰ বুলিয়েই নহয়, আমাৰ ওচৰ পাজৰৰ সকলো ঘৰতেই তেখেতে সদায় এপাক নামাৰিলে তেখেতৰ মনটো ভাল নালাগে। ৰাতিপুৱা 9 বজাৰ পৰা ধৰি সন্ধিয়া 7-8 বজালে তেখেতে নিতৌ প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে গৈ খবৰ লৈ তেখেতৰ সেই লকডাউনৰ এই যি এক সামাজিক কাম এটা কৰি আছে, সকলোৰে ঘৰে ঘৰে গৈ যি খা খবৰ লৈ আছে, খুব ভাল, খুব প্ৰেৰণাদায়ক। মই তেখেতৰ পৰা আৰু অধিক তথ্য ল'বলৈ মই যত্ন কৰিম। কিন্তু তাৰ আগতে আন এক চাঞ্চল্যকৰ তথ্য মই আপোনাক দি আছোঁ যে এই মানুহজনে এনেকুৱা এজন ব্যক্তি যিয়ে লকডাউন সদায় অমান্য কৰি সকলোৰে ঘৰে ঘৰে ঘূৰি ফুৰে। এই যোৱা 4-5 মাহৰ পৰা তেখেতে কণ্টিনিউ আমাৰ ঘৰলৈ আহি আছে। গতিকে মই ভাবোঁ যে অসম চৰকাৰে এইজন ব্যক্তিৰ ওপৰত নিশ্চয়কৈ কিবা এটা ষ্টেপ লোৱাটো দৰকাৰ। মোৰ দাবী যে শীঘ্ৰেই অনতিপলমে এই ব্যক্তিজনৰ ওপৰত অসম চৰকাৰে কোনো সিদ্ধান্ত লওক, কোনো ষ্টেপ গ্ৰহণ কৰক। চাই থাকিব চানাপা লাইভ। ঐ দিছে না তই এপেৰা বাহিৰে কোগে এই ডেকা আংকুলিছি চাহ বনাবা দিছি যা। চাহ বনাবা দিছি যদি বৌৱে দক নাওমান। নপদকান হে এই মাখা চলি ফেচবুক চাই সেই আৰু এটা আছে নহয় লগৰ, সেই পিকলু, সেইটোৰ লগত লাগি গোটেই এই মাখাই কৰি থাকে। নহয় দক, তাৰমানে এগলিয়া দেখি থাকে না আজিকালি গোটাই টিভিতে মোবাইলতে, সেইকাৰণে বুজব দক নাওমান ভালকে বুজিয়ালি। চিংকি বোধহয় চাহকাপ বনাবা গেলাকে। চিংকি, চাহকাপ নাওমান কাঢ়াকে বনাবা দা, গাখীৰ নাওমান বেছিকে দিবা।